বন্ধুসকল, এইটো আমি ঝাৰু কিনি আনিলোঁ আজি 20টামান ঝাৰু কিনি আনিলোঁ। তো বেলেগে বেলেগ বস্তু আনবক্সিং কৰে, মোবাইল লেপটপ কিবা কিবি আনবক্সিং কৰে। আজি মই আপোনালোকক দৈনন্দিন জীৱনত ব্যৱহাৰ হৈ থকা এটা প্ৰয়োজনীয় বস্তু আমাৰ ঝাৰুটো আনবক্সিং কৰা দেখুৱাম। আনবক্সিং কৰোঁতে কি কি পালোঁ চাওক আপোনালোকে। এইটো লাহে ধীৰে আনবক্সিং কৰা হৈ গৈছে। এতিয়া চাওক আপোনালোকে ইয়াৰ ভিতৰত কি ওলাব। এইটো ইয়াৰ দাম হৈ গ'ল আপোনাৰ এটাত 80 টকা। এইটো আনবক্সিং হৈ গ'ল। এইটো চাওক ইয়াৰ ভিতৰত কি ওলাইছে সেইটো চাওক আপোনালোক। ওপৰত 10ডালমান ঝাৰু আছে। এইটো মাজত এইটো বাঁহৰ এটা মুঠা, বাঁহৰ মুঠা এটা দি পঠাইছে। ঝাৰু আছে মাত্ৰ 20ডালমান। আপোনালোকে নিজে প্ৰত্যক্ষ কৰিলে, নিজে চালে কথাটো গম পালে। তো কিমান মানে হেভিকে ঠগন দি আছে, ৰাম ঠগন বুলি কয় যে, এই ৰাম ঠগন দি আছে আমাক। সেইটো কাৰণে এইবিলাক বস্তু কিনোতে অলপ মানে চাই চিন্তি কিনিব লাগে। ঝাৰু চাই চিন্তি ল'ব লাগে, আৰু চালেও ধৰিব নোৱাৰি অৱশ্যে। মই আপোনালোকক দেখুৱালোঁ কেনেকৈ ঠগি আছে, মানে ব্যৱসায়িক গোষ্ঠীয়ে আমাক কেনেকৈ ঠগি আছে আপোনালোকে চাওক। 20ডালমান আছে, 20ডাল নহ'ব, 15ডালমান হ'ব। কেইডাল আছে চাওকচোন। বৰ বেয়াকৈ ঠগিছে দেই। 17ডাল আছে। 17ডালৰ ভিতৰত এইডাল সোমাই পঠাইছে। এইটো বেম্বো দিলে বুলি কয় যে, বৰ ডাঙৰকৈ ভুলুকা বাঁহ দি পঠাইছে আমাক। এইটো ৰিপৰ্টাৰ হোৱা হ'লে মই নিউজ লাইভত দি দিলোঁ হয়, নিউজত। তো সেইটো কাৰণে এইবিলাক কিনোতে সদায় সাৱধান হৈ কিনিব, মানে চাই ল'ব আৰু চাই মেলি কিনিব।